নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিম যে বিয়োগ অংক অৰ্থাৎ আমাৰ কিছুমান বিয়োগ অংকত কি হয় যে হাতে যোৱা মানে যেনেকুৱা হাতে ল'ব লাগে সেইটো অংকত অকণমান প্ৰব্লেম হয়। ধৰি লোৱা আমি এনেকুৱা এটা অংক ল'লোঁ, এইটো অংক বিয়োগ অংক। এতিয়া আমি এই বিয়োগ অংকটো আমি কৰিব লাগিলে কি কৰিব লাগিব? শূন্যৰ পৰা শূন্য গ'ল শূন্য আৰু নৰ পৰা হাতে লগে ল'লে মানে কি হ'ল, এইটো 10 হ'ল। 10ৰ পৰা 8 গ'ল 2 হ'লনে? 2 হ'ল। ইয়াতে 9 আছিলে, 9 জেগাত কি হ'ল 8 হ'ল, অৰ্থাৎ এইটো হ'ল 18। 18ৰ পৰা 8 গ'ল 10। এনেকৈ কৰিলে আমাৰ সময় ভালোখিনি যায়। গতিকে কিন্তু এটা কথা, আমি যদি ইয়াক যদি অলপ বিকল্প ধৰণে কৰিব পাৰোঁ তেতিয়াহ'লে তুমি এটা কাম কৰিবা, এই যিটো নাম্বাৰ আছে 2ৰে পৰা 1 বিয়োগ কৰি দিবা। কি কৰিবা? 2ৰে পৰাই 2টাৰে পৰাই 1 বিয়োগ কৰিবা, অৰ্থাৎ 19ৰ পৰাই 1 বিয়োগ কৰিলে কি হ'ব? 1899। তাৰপিছত ইয়াৰ পৰা বিয়োগ কৰি দিয়া 79 হ'ব। বিয়োগ কৰি দিয়া এইটো। এতিয়া চোৱা, এইটো একদম নৰ্মেল বিয়োগ হ'ল। এইটো 9ৰ পৰা 9 গ'ল 0, এইটো সকলোৱে জানে। 9ৰ পৰা 7 গ'ল 2, 8ৰ পৰা 8 গ'ল 0, 1। চোৱা, এই মেথডত কৰিলে অংকটো কি হয়? সহজ হয়। এতিয়া চোৱা কি হয়, তাৰমানে এনেকৈ কৰিলে হাতে লৈ থাকিব লাগে, কিন্তু এনেকৈ কৰিলে 2টাৰ পৰা 1 বিয়োগ, কিন্তু 1 মাইনাছ ইয়াৰ পৰা 1 মাইনাছ কৰিব লাগিব, 1 ইয়াৰ পৰা মাইনাছ কৰিব লাগিব। কিন্তু এটা কথা, সকলোৰে এইটো কেতিয়া খাটিব জানানে? যেতিয়া যিটো সংখ্যাক বিয়োগ কৰিবা, ধৰি লওঁ মই 10,900 পাতিছোঁ, শেষৰ পিনে যদি 0 থাকে তেনেকুৱা অংকত তাৰমানে বেছিকৈ কাম কৰে। গোটেই অল অভাৰ অংকত কাম নকৰিব, কাৰণ কিছুমান নাম্বাৰ ধৰি লওক ওপৰৰ নাম্বাৰটো ধৰি লওক কম আছে, তলৰ নাম্বাৰটো বেছি আছে, বিয়োগ কৰি দিলেওতো নহ'ব, হাতে যাবই। গতিকে 0 থকা নাম্বাৰবিলাকত বেছি সহজ হয়। গতিকে মই আৰু ইয়াৰ পৰা ধৰি লওঁ মই এনে এটা নাম্বাৰ লৈ লওঁ, কি ল'ম? 899 লৈ থৈ দিলোঁ। অ'কে, 899 লৈ থৈ দিলোঁ। তো এইটো মাইনাছ কৰিব লাগে। কেনেকৈ কৰিম? ইয়াৰ নিচিনা চেম 10,900ৰ পৰাই তুমি সেই কৰা 8,999 হ'ল, 10,999 হ'ল, 899 চৰি হা, আৰু এইভাগে তোমাৰ 898 হ'ল। চ' এতিয়া বিয়োগ কৰি দিয়ে। চ' 9ৰ পৰা 8 গ'ল 1, 0 0 আৰু এইভাগে 10, অৰ্থাৎ 10,001 হ'ব। এইটো যদি তুমি হাতে কৰিব যোৱা তেতিয়াহ'লে কেনেকৈ কৰিব লাগিব? 1 ল'লোঁ 10, 1 ৰ'ল, ইয়াত থাকিল 9, 9ৰ পৰা 0, আকৌ ইয়াতে হাতে গ'লে 8 হ'ল, 8ৰ পৰা 8 গ'ল 0, তাৰপিছত আকৌ 10 নামাব লাগিল। তো ইমানখিনি কৰিব লগা একো নাই, 1 বিয়োগ কৰিলে হৈ যায়। 2টাৰ পৰা 1 বিয়োগ কৰিব লাগিব। কিন্তু এটা কথা মানিলোঁ, মই কৈ দিওঁ যে এই অংককেইটাত বিশেষকৈ লাষ্টত যদি 0 থাকে তেতিয়াহে কামত দিয়ে এই নিয়মটোৱে। মেক্সিমাম অংকতে মানে এই নিয়মটো প্ৰায় 80% তোমালোকে হাতে যোৱা এনেকুৱা বিয়োগ অংকত কৰিব পাৰিবা। তো এইটো নিয়মেৰে তুমি যদি অংক কৰা তেতিয়াহ'লে বিয়োগ অংক খুব কম সময়তে আৰু শুদ্ধভাৱে কৰিব পাৰিবা। কিন্তু লক্ষ্য ৰাখিবা, যদি ধৰি লোৱা নোহোৱা এটা কৰি চাওঁ, হোৱাটো চালোঁ আমি, নোহোৱা চাওঁ, ধৰি লোৱা 2398, এইটো বিয়োগ কৰিব লাগে 7,998। চোৱা, এইটো বিয়োগ কৰি নিদিয়া। চোৱা, এইটো নাম্বাৰতকৈ এইটো নাম্বাৰ বেছি আছে দেই, এইটো বস্তু লক্ষ্য কৰিবা। যদি এই নাম্বাৰটোতকৈ এইটো নাম্বাৰ বেছি আছে তেতিয়াহ'লে এইটো নিয়ম প্ৰযোজ্য নহয়। চাপ'জ এতিয়া তুমি মাইনাছ কৰি দিয়াচোন, 97 হ'ল আৰু এইটো 798। চোৱা, ঘূৰিও হাতে যোৱা হৈ থাকিল। তো এইকাৰণে মই কৈছোঁ যে এই নাম্বাৰ দুটা চাবা। 0 থাকিলে বেছি সুবিধা হয়, কিন্তু 0 নাথাকা অংকটো হ'ব যদি এইটো আৰু এইটো অৰ্থাৎ চাইজৰ নাম্বাৰ দুটা ডাঙৰ সৰু, যদি তলৰটো যদি ডাঙৰ থাকে ওপৰতটো যদি সৰু থাকে তেতিয়াহ'লে এই নিয়মটো প্ৰযোজ্য নহয়।
কিন্তু এইবিলাক অংকত সহজে প্ৰযোজ্য হ'ব। তো এইখিনিয়ে আছিলে এই বিয়োগৰ এটা সৰু নিয়ম। আৰু তোমালোকক কেতিয়া ব্যৱহাৰ হয়, কি ক্ষেত্ৰত ব্যৱহাৰ হয় নহয়, দুয়োটা কথাই মই কৈ দিলোঁ। গতিকে তোমালোকে ফ'ল' কৰিবা আৰু চাই ল'বা, নিজেও কৰিবা কেইটামান। ধৰি লোৱা মই এটা অংক দি লওঁ, এটা অংক কৰিব দিওঁ, কৰি থৈ দিবা, কমেণ্টত পাৰিলে দিবা, নোৱাৰিলেও নাই। ধৰি লওক 23,897 তাক বিয়োগ কৰিব লাগে 2,306। এই ক্ষেত্ৰত তুমি কৰিব পাৰিবা, আৰু নহ'লে বা এনেকৈও কৰিব পাৰিবা, নহ'লে এনেকুৱা লৈ থৈ দিলা। এইটোৰ ক্ষেত্ৰতো কৰিব পাৰিবা, এইবিলাক অংকত কৰিব পাৰিবা। তো এইখিনিয়ে আছিলে আজিৰ এই সৰু নিয়মটো, যিটো হ'ল বিয়োগৰ নিয়ম দেই। বিয়োগ খুব কম সময়তে কৰিব পাৰিবা, কিন্তু লক্ষ্য ৰাখিবা যাতে ওপৰৰ নাম্বাৰটো তলৰটোতকৈ মানে তলৰটো ডাঙৰ যদি হয় তেতিয়াহ'লে এইটো নিয়ম নাখাটিব। বিশেষকৈ 0 থাকিলে ধুনীয়া হ'ব। বাই বাই।